এতিয়া সবে বাচন ধুব লাগিব কিন্তু কৈ দিলো সব পলাব নহব বাচন ধুই মেলি অকণমান নাচিম ঘূৰিবলৈ যাম তাৰপিছত আৰু ঘৰলৈ যাম হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এই চেনেললৈ ব্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ কিয়নো আজি আমি পিকনিক আহিছোঁ আৰু আজি হৈছে 26 জানুৱাৰী ত' সকলোলৈকে হেপী ৰিপাব্লিক ডে কি কৰি আছ মোবাইল টিপি আছ আৰু এতিয়া আমি এইবোৰ লাগি আছোঁ ভালকৈ দেখাম বুলি ভাবিছিলোঁ অহাৰ পৰা কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰিব পৰাই নহ'লে ঢেৰ কাম কৰিলোঁ আজি সেইকাৰণে কৰিব নোৱাৰিলোঁ যি কি নহওক এই আজিৰ ব্লগটো ইমানৰ পৰা ষ্টাৰ্ট কৰোঁ ব'লক এয়া আমাৰ লাগি আছে মানুহ কেইজনীমান বাৰু ন মই আছো হাই এয়া সৰু পৰিয়াল সুখী পৰিয়াল ঠিক তেনেদৰে সৰু পিকনিক সুখী পিকনিক ন তাকে এতিয়া আমি বনোৱা কোনোৱা আৰম্ভ কৰিছোঁ মানে হৈ গ'ল এইপিনে দালি এইপিনে ভাত আৰু এইপিনে মই মাংস বনাই আছোঁ আৰু ভাজি আছে চালাড আছে বনোৱাখিনি দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাব নহ'লে ইমান লৰালৰিকৈ বনাইছোঁ লৰালৰি নহয় বাৰু হ'লেও কওঁ পিকনিক খাবলৈ গৈ সকলোৱে ইমান মানে জেগাখন ইমান লেতেৰা কৰি থৈ আহে সকলোৱে যাতে চফা কৰি থৈ আহিব লাগে আৰু আমিও আমাৰ জেগাখন চফা কৰি থৈ আহিছোঁ আপোনালোকেও ক'ৰবাত গ'লে এনেদৰে চফা কৰি থৈ আহিব নহ'লে বেয়া লাগে দেখিবলৈ হেল্ল' এভৰিৱান আমি অকণমান ওলাই আহিছোঁ ন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মই চাই থাকোঁ ছাবস্ক্ৰাইব কৰিছোঁ বাৰু মানে ভাল লাগে দেই তাই ভিডিঅ'বোৰ এই কেমেৰামেন গোটেইকেইজনীতো থিয় হৈয়ে নাচে যে কোনজনীনো বহি বহি এই গানটো লগাবলৈ যাম গৈ মনত ৰাখ গানটো মনত ৰাখ খুড়া মোৰ হেৰিডাল লৈ আহিব লাগিছিলে ন ইমান ধুনীয়াকৈ গোটেই জেগা ঘূৰি মিলাইছে ন ভাল লাগিছে ন এয়া হৈছে আমাৰ বুৰৈ নদী বহুত মানুহ আহে ইয়াত আজিও মানুহ আৰু 1 জানুৱাৰী দিনাখনো বহুত মানুহ আহে ন 1 জানুৱাৰী দিনা আহে 31 ডিচেম্বৰৰ দিনা দেউতাক আহিছে এতিয়া সবে বাচন ধুব লাগিব কিন্তু কৈ দিলো সব পলাব নহব
বাচন ধুই মেলি অকণমান নাচিম, ঘূৰিবলৈ যাম, তাৰপিছত আৰু ঘৰলৈ যাম। ভিডিঅ'টো বেছিকৈ দেখুৱাব পৰা নাই বাৰু আমি, কাৰণ কেইজনমান ছোৱালী আহিছোঁ আৰু গোটেইজনে লাগি থাকি বনাব লগা হৈছে, সেইটো কাৰণে ভালকৈ দেখাব পৰা নাই। হ'লেও যি পাৰিছোঁ দেখুৱাইছোঁ, তেনেহ'লে চাই থাকিব ভিডিঅ'টো একে শেষলৈকে। करके इशारे हो लड़की हो लड़की हो लड़की आँख मारे आँख मारे। হে গাইজ, সকলোকে থোৱাৰ দায়িত্ব আমাৰ দুজনীৰে পৰিলে আৰু আনিছিলোঁ আমি দুজনীয়ে, এইটো বন্ধ কৰি আনিছোঁ, নহ'লে দুজনী কৰি আহিছোঁ যে মানুহবোৰে চবেই চাই। আৰু মোৰ ব্লগটো কেনেকুৱা লাগিলে অকণমান ভালকৈ দেখুৱাবই নাপালোঁ, অকণমান দেখুৱাই থ'লোঁ, একেবাৰে শ্বৰ্ট হৈছে ব্লগটো। এইখন আমাৰ গাঁৱতে, আৰু যদিহে ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো